জয়সিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত চলি আছে HSDCৰ প্ৰথম বাৰ্ষিক অধিৱেশন। প্ৰসংগ নগা ফ্ৰেমৱৰ্ক কাৰ্বি আংলঙত আলফাৰ সম্পাদক অনুপ চেতিয়া DHD নুনিছা KLNLF তথা অৰাজনৈতিক সংগঠনৰ বৈঠক। ৰাজ্যত পুনৰ বিদ্যুতৰ তাৰত লাগি এজনৰ মৃত্যু বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সংঘটিত এই কৰুণ ঘটনা। নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে। প্ৰয়াত জয়সিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত 10 ডিচেম্বৰৰ পৰা চলি আছে HSDCৰ প্ৰথমটো বাৰ্ষিক অধিৱেশন। 10 আৰু 11 ডিচেম্বৰ অৰ্থাৎ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে অধিৱেশন। আজি HSDCৰ প্ৰথমটো অধিৱেশনৰ HSDCৰ আহ্বায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত দলক নতুনকৈ শক্তিশালী ৰূপত গঢ়ি তোলাৰ লগতে ক্ষেত্ৰত বিভিন্ন আলোচনা বিলোচনা কৰে। ইয়াৰ আগতে বিগত দিনবোৰত স্বায়ত্ত শাসনৰ আন্দোলনৰ বাবে প্ৰাণ ত্যাগ কৰা লোকসকলৰ বাবে শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। উল্লেখ্য অসমৰ প্ৰাক্তন মন্ত্ৰী তথা HSDCৰ আহ্বায়ক হলিৰাম তেৰাং পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ডিমা হাছাও জিলাৰ পৰা অসম স্বাস্থ্য সেৱাৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ডাক্তৰ ধ্ৰুৱ হোজাই, সন্মানীয় অতিথি হিচাপে ডিফু ন্যায়ক আদালতৰ আইনজ্ঞ ডক্টৰ ক্লিমেন সিংনাৰ, জেমছন মুণ্ডা, পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য জডছন বে, প্ৰাক্তন বিধায়ক যথাক্ৰমে চমাংক্ৰ, ধৰম সিং তেৰণ, হেম সিং টিছো আৰু প্ৰচাৰৰ সম্পাদক ডেনিয়েল তেৰণ উপস্থিত থাকে। মংগল ক্ৰ ৰিপৰ্ট কাট নিউজ। প্ৰস্তাৱিত নগা ফ্ৰেমৱৰ্ক চুক্তিক কেন্দ্ৰ কৰি অসমত এতিয়া উমি জ্বলি আছে জুই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। তাৰ মাজতে দেওবাৰে নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত আলোচনাৰ হেতু কাৰ্বি আংলং তথা ডিমা হাছাও জিলা অস্ত্ৰ বিৰতিত থকা দুটাকৈ উগ্ৰপন্থী সংগঠন DHD নুনিছা আৰু KLNLFৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া। কি আছে নগা ফ্ৰেমৱৰ্ক চুক্তিত তাকে লৈ এতিয়া সকলো সন্দিহান। চৰকাৰে ৰাজহুৱা কৰা নাই এই চুক্তিৰ ভিতৰৰ কথাখিনি, তাকে লৈ উদ্বিগ্ন সকলো। নগা ফ্ৰেমৱৰ্ক চুক্তিয়ে অসমৰ অখণ্ডতা প্ৰতি ভাবুকি আনিব নেকি? কি কৰিব অসম আৰু অসমীয়াই? এনেবোৰ স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আজি কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কাৰ্বি আংলং জিলা সমিতিৰ আহ্বানক্ৰমে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া মুখ্য অতিথি হিচাপে উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাত DHDৰ দিলীপ নুনিছা, KLNLFৰ সভাপতি P দিলীপ, সম্পাদক থং তেৰণ, কাৰ্বি ছাত্ৰ সন্থাৰ উপসভাপতি মিৰ্জেং ক্ৰৰ, লগতে গাৰো ছাত্ৰ সন্থা, কুকি ছাত্ৰ সন্থা, কুকি পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, অসমীয়া ভাষা ছাত্ৰ সন্থা, আনলা আদি প্ৰায় 20টা দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই দল সংগঠনসমূহৰ উমৈহতীয়া সিদ্ধান্ত মৰ্মে অহা 16 ডিচেম্বৰত জিলা সদৰ চহৰ ডিফুত এখনি বৃহৎ ৰাজহুৱা সভা আয়োজন কৰা হ'ব আৰু এই সভাতেই পৰৱৰ্তী কাৰ্য ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। তেওঁ লগতে কয় যে নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত চৰকাৰে যি আশ্বাস প্ৰদান কৰি আছে সেয়া মানি ল'ব নোৱাৰি, কাৰণ এই চুক্তিৰ ভিতৰুৱা কথাবোৰে অদূৰ ভৱিষ্যতে অসমৰ বৃহৎ ক্ষতি কৰিব। কাৰ্বি আংলঙৰ বিভিন্ন সংগঠন আজি ইয়াত উপস্থিত আছিল। আজি এখন খুবেই গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ল। গতিকে কাৰ্বি যিসকল সংগঠনৰ ইয়াত নেতৃত্ব উপস্থিত আছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ নাগালিমৰ ওপৰতে আজি আলোচনা হৈছে, কাৰণ নাগালিমত অসম চৰকাৰে এটা কথা কৈ আছে যে নাগালিমত অসমৰ কোনো ভূমি নাযায়, অসমৰ ভূমিৰ অখণ্ডতা ৰক্ষা থাকিব, এই কথাটো কৈছে। কিন্তু তাৰ উপৰিও আমি যিটো গম পাইছোঁ যে ইয়াত এটা বিভিন্ন খুব সুদূৰ প্ৰসাৰী এটা চক্ৰান্ত চলি আছে। গতিকে তেওঁলোকে যদিও ভূমি দিয়াৰ কথাটো এতিয়া ইয়াত উল্লেখ কৰা নাই, তথাপিও অদূৰ ভৱিষ্যতলৈ
ভূমি নিদিলেও তাতকৈ অকণমান বেছি কিবা এটা যোৱাৰ আশংকা আমি কৰিছোঁ আৰু সেই বিষয়টোলৈ আজি আলোচনা হ'ল আৰু আমি যি পদক্ষেপ তেওঁলোকে নাগালিং বা পান নাগাত এটা ছেটেলাইট গঠনৰ জৰিয়তে অসমৰ কিছু প্ৰতিনিধিত্ব নিয়াৰ কথা চিন্তা কৰিছে এই মানে প্ৰতিনিধিত্ব দিয়াটো আমি আপত্তি জনাম এই সংক্ৰান্ততে আজি ইপিনে সভাৰ আৰম্ভণিতে প্ৰাক্তন আলফা ঐক্য মঞ্চৰ কাৰ্বি আংলং জিলা সমিতিৰ স্থায়ী কাৰ্যালয় ভৱন এতিয়াও আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভৱনটি মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লাংফেৰ সমষ্টিৰ MSc ৰাম সিং টিমুঙে গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে এতিয়া বাৰে বাৰে ৰাজ্যত প্ৰাণ হেৰুৱাইছে নিৰীহ লোকে বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মুকামত নিবাসী তৰু তেৰণৰ ঘৰৰ সন্মুখত উন্মুক্ত অৱস্থাত থকা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰান্সফৰ্মাৰৰ তাৰত লাগি অকাল মৃত্যুক হাবতিবলগীয়া হয় উক্ত ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ডংকা মুকামৰ নিৰীহ তৰু তেৰণৰ এই শোকাবহ আৰু অকাল মৃত্যু ঘটনাই বিদ্যুৎ বিভাগৰ ফুপুলা স্বৰূপটো পুনৰ উদঙাই দিছে পুত্ৰ তৰু তেৰণক হেৰুৱাই অকলশৰীয়া ৮০ বছৰীয়া বৃদ্ধ মাতৃ এগৰাকী হৈ পৰিছে দিশহাৰা মৃত্যু হোৱা পৰিয়ালটো মূল পথছোৱাৰ নিচেই সমীপত কোনো সুৰক্ষাৰ বেৰা নোহোৱাকৈয়ে বছৰ বছৰ ধৰি উন্মুক্ত অৱস্থাত থকা এই উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ কাষত বেৰা দিবৰ বাবে বিগত দিনত বিভাগটোক বাৰম্বাৰ অনুৰোধ কৰি আহিছিল স্থানীয় ৰাইজে যদিও তাৰছিঙা বিভাগটোৱে আজি কুপতি এই ক্ষেত্ৰত তিল মানুহ গুৰুত্ব নিদিয়াৰ ফলত সংশ্লিষ্ট বিভাগটোৰ ওপৰত ক্ষোভ উজাৰিছে ৰাইজে সময়তে মানুহ ইয়াতে মানে মৰি গৈছে মানে এইটো মানুহটো কিছুমান কৈছে মাথা অলপ ফেক আছে হ'লেও মানে অকল মানুহেই নহয় জীৱ জন্তু অলপ বিপদ হ'ব পাৰে ইয়াতে মানে এটা প্ৰটেকশ্যন একো নাই আৰু ইয়াতে আপোনাৰ দেখিব 20-30 ফুটমান আকৌ এটা সোমাৰ আছে আৰু তাতেও মানে এনেকুৱা অৱস্থাই ACBক আমালোকে 3-4বাৰমান জনাইছে হ'লেও মানে সিহঁতে মানে গুৰুত্ব দিয়া নাই মানে নহয় এইটো গৰু গাহৰি চবেই মৰি যাব ইয়াত আমি ওচৰ চুবুৰীয়া মানুহ কাৰণে আজিৰ পৰা নহয় বহুত দিনৰ পৰাই তেনেকৈ হৈ আছে লেংখুট হৈ আছে জাগাটো হৈছে নেকেট হৈ আছে আজি বুলি আমি কিমান যে কমপ্লেইন কৰিলোঁ এইবিলাক নজৰ নকৰে ইয়াতে চিন্তা নকৰে যে ইয়াত ইমান ডাঙৰ টাউন এলেকাতে এনেকুৱা হ'ব পাৰে নেকি কোনোবা ক'ৰবাত জংঘলী নহয় একোৱেই নহয় ইয়াতে মানে ওখ দিব লাগিব আৰু ফেঞ্চিঙো দিব লাগিব গৰুও মানে ইয়াতে ফাঁচিব পাৰে ছাগলীও ফাঁচিব পাৰে চৰাইও এতিয়া ফাঁচিব পাৰা নিচিনা হৈছে জাগাটো মানে অলপ চাপৰ হৈছে ওখ দিলেহে ভাল আৰু ৱাল চাল লাগিলে ৱাল মানে দিব লাগে ৱাল দিলে মানে মানুহবিলাক যেতিয়া মানে যাব নোৱাৰাকৈ মানে অলপ হেৰি কিবা গ্লাছ চাছ এনেকুৱা লগাই দি পেলাই তাত যাব নোৱাৰাকৈ এনেকুৱা দিব লাগে আনহাতে এই ক্ষেত্ৰত মৃতকৰ পৰিয়ালটোলৈ বিভাগীয় কৰ্তৃপক্ষই কিদৰে সহায় আগবঢ়ায় সেয়া লক্ষণীয় হ'ব জসন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ বোকাজানতো উদযাপন কৰে শ্বহীদ দিৱস বোকাজান CCI আসাম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক কমিটিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী বিগত বাংলাদেশী বিতৰণ আন্দোলনৰ নামত প্ৰাণ বিসৰ্জন দিয়া 855 গৰাকী বীৰ শ্বহীদক খুৱৰি অসমবাসীয়ে প্ৰত্যেকবাৰে আজিৰ দিনটোত শ্বহীদ দিৱস হিচাপে উদযাপন কৰি জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আঞ্চলিক কমিটিৰ সভাপতি জিতু ফুকনৰ পৌৰহিত্যত বোকাজান CCIৰ সমীপত থকা শ্বহীদ বেদীৰ প্ৰাংগণত অনুষ্ঠিত সভাত কাৰ্বি লামেট আমাৰ উপদেষ্টা বাৰিম ইংটি বিশিষ্ট সমাজসেৱক অম্বেশ্বৰ চেতিয়া বিশিষ্ট সমাজসেৱক নৰেন্দ্ৰনাথ হাজৰিকা আসু কাৰ্বি আংলং কমিটিৰ সাধাৰণ সম্পাদক ত্ৰিদীপ বৰা বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ KSৰ উপদেষ্টা লাইচান ইংলেং
আইসাৰ সভাপতি এন্থনি কাথাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰিও উপস্থিত থাকে আনহাতে হাঞ্জালাংছত নতুনকৈ স্থাপন কৰা শহীদ বেদী আজি সন্ধিয়া 5 বজাত মুকলি কৰে আসুৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই শহীদ বেদী মুকলি কৰি শহীদ তৰ্পণ অনুষ্ঠানত হৰিয়জান হাইস্কুলৰ অধ্যক্ষা পূৰ্ণিমা গগৈ সেনেহী গগৈ বিশ্বজিৎ বৰা প্ৰসাদ বংশী ৰিজু বৰুৱা হেমন্ত কাকতি পলাশ বৰগোহাঁই ৰবীন মেধি ত্ৰিদীপ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰি শহীদ বেদীত একাগছিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Viswas Motors Yamaha two-wheeler showroom near Hauraghat SBI ATM. Full tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896955806 or 9954833491. Hurry up, hurry up, hurry up. DIFU Trade Fair at DIFU Club starts from 22nd of November to 10th of December 2017. Luxurious handloom handicrafts products are available such as door curtains and cushion. Valuable quality of traditional Assamese dresses, shawls and saris, shocks for men and women, etc. Offers on all gas stove and Samruddhi unbreakable plastics. Art and craft sofa come back. Cosmetics and Ayurvedic medicines are also available. Credit and debit cards are accepted without any extra charges. Huge and marvelous collections of winter wear for ladies, gents and kids are available at Malin Showroom. Malin Showroom, opposite of Town Outpost, Main Market, DIFU, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Turkimi outlet opposite LDRB DIFU Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে মাঞ্জাৰ পৰা ডিফুলৈ আহি থকা পথত ডিফু ইলেক্ট্ৰিচিটি বোৰ্ডৰ সমীপত পথচ্যুত হৈ পথৰ দাঁতিত নামি পৰে হিলগুটি কঢ়োৱা ডাম্পাৰ এখন AS09
F0935 নম্বৰৰ এই ডাম্পাৰখন ডিফুলৈ আহি থকা পথত এনেকৈ পথচ্যুত হৈ পৰে যদিও গাড়ীখনৰ চালক আৰু হেণ্ডিমেন দুজনৰো স্বাস্থ্য সুৰক্ষিত বুলি জানিব পৰা গৈছে কিন্তু গাড়ীখনৰ চালক তথা হেণ্ডিমেনে গাড়ীখন এনেদৰে হঠাতে ডাম্পাৰখন পথচ্যুত হৈ পৰাত ৰাজ্যৰ পৰা উত্তম মধ্যম পোৱাৰ ভয়তে কিছু সময় উক্ত স্থানৰ পৰা লুকাই পৰে যদিও পৰিস্থিতি স্বাভাৱিক যেন দেখাৰ পিছত পথচ্যুত গাড়ীখনক ঠিকমতে লৈ যাবৰ বাবে গাড়ীখনৰ কাষ চাপে মঙ্গল সিংহৰ ৰিপৰ্ট কাট নিউজ মাঞ্জা আৰক্ষীৰ বিৰাট সাফল্য বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন সৰবৰাহকাৰী যোৱা নিশা নিয়মীয়া নাকা চেকিঙত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ AS01 HC 5846 নম্বৰৰ গাড়ীখনৰ পৰা মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা আৰক্ষীৰ মতে জব্দকৃত গাঞ্জা 150 কেজি হ'ব গাঞ্জা সৰবৰাহকাৰীৰ নাম ৰাজেন শৰ্মা বয়স 19 বুলি আৰক্ষীয়ে জানিব দিছে জনজীৱনক বিশেষকৈ যুৱ প্ৰজন্মক কুঙা কৰিবলৈ উলোৱা বৰবি জাতীয় ড্ৰাগছ গাঞ্জা আদি বেছি সংখ্যক আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমৰ অন্যান্য ঠাইলৈ বিয়পাই তোলে ঠায়ে ঠায়ে আৰক্ষীৰ কঢ়া চেকিঙৰ মাজতো সুৰক্ষা উলিয়াই একাংশ দুষ্ট চক্ৰই জনজীৱনক কুঙা কৰা বৰবি অতি সন্তৰ্পণে গন্তব্যস্থানত উপনীত কৰায় राजन पुलिस क्यों पकड़ा कपड़ा लेने में कपड़ा पुलिस तो बोल रहा है गांजा है हम लोग तो कुछ नहीं जानते आप क्या गाड़ी चलाता है हाँ हाँ क्या ट्रक कहाँ से आ रहा था ट्रक डिमोपुर से और कहाँ जाने वाला था गुवाहाटी तो गाड़ी में गांजा है आपको मालूम नहीं है नहीं किसका था ये गुवाहाटी कहाँ पहुँचाना था हम लोग पार्किंग में खरीदो कटवा में दूसरा आदमी आके लेगा बोला है हाँ कितना रुपए देता है 2000 देगा बोला है এনে ভয়ংকৰ আৰু অবৈধ ব্যৱসায়ত লিপ্ত দুষ্ট লোকসকলক হাতে লুটে ধৰিবলৈ সদায় হাজু বুলি সাংবাদিকৰে হোৱা কথা বতৰাত মাঞ্জা আৰক্ষীয়ে ব্যক্ত কৰে গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ যুটীয়া উদ্যোগত ডিফুৰ থেছো আজুৰত ৰূপায়ণ কৰা হয় মানৱ অধিকাৰৰ সন্দৰ্ভত এক সজাগতা সভাত কাৰ্বি আংলং জিলা ন্যায়িক আদালতৰ উকিল ৰবিন হানছেই সমল ব্যক্তি হিচাপে যোগদান কৰি মানৱ অধিকাৰৰ বিষয়ে উপস্থিত ৰাইজক সজাগতামূলক ভাষণ প্ৰদান কৰে সভাত মুখ্য অতিথি হিচাপে থেছো আজুৰ এলেকাৰ চৰকাৰী গাঁওবুঢ়া প্ৰভাত চন্দ্ৰ তেৰাং সন্মানীয় অতিথি হিচাপে গাঁওবুঢ়া লংটিছই যোগদান কৰা সভাত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক CM তেৰণে উপস্থিত থাকি মানৱীয় অধিকাৰৰ বিষয়ে ভাষণ আগবঢ়ায় মঙ্গল ইংহিৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ